অতীতক লৈ কেতিয়াও চিন্তা নকৰিব। অতীত ভালেই হৈছিল বা বেয়াই হৈছিল, অতীতৰ কথাবোৰ আজৰি আজৰি আপুনি নিজৰ বৰ্তমানৰ সময়খিনি নষ্ট নকৰিব। নহ'লে কি জানে, বৰ্তমানো হেৰাব আপোনাৰ পৰা। বৰ্তমান আপুনি কৰিব লাগে কি, সেইকণ জ্ঞানো আপোনাৰ হেৰাই যাব। ভৱিষ্যতৰ কথাটো বাদেই দিলোঁ। সেইকাৰণে অতীতত যি হ'ল হ'ল, বৰ্তমানটো চিন্তা কৰক। বৰ্তমানটো আপোনাৰ সুস্থ হ'লেহে আপোনাৰ ভৱিষ্যতটো সুস্থ হ'ব। নহ'লে ভৱিষ্যতটো অন্ধকাৰ।